কাণ্ডক লৈ কি ক'ব? না কোকৰাঝাৰ কাণ্ডটো এটা দুষ্কৃতিৰ কাণ্ড যে তাত মানে কি কয় যেটো ঘটনা হৈছে গতিকে সেই ঘটনাটো আনফৰ্চুনেট এইটো হ'ব নালাগে সভ্য সমাজত তেনেকুৱা হোৱাটো অনুচিত আৰু মই অনুৰোধ কৰোঁ সবতে আপোনালোকৰ মাধ্যমেদি যে কেতিয়াও তেনেকুৱা ধৰণৰ কাৰ্যত কোনেও লিপ্ত হ'ব নালাগে আৰু নিজৰ মানে জাগাৰ যদি কোনোবা তেনেকুৱা ধৰণৰ মানে এটা কিবা দেখা যায় যে মতি গতি দেখা যায় সেইবোৰো আমি বুজাই বৰাই ৰাখিব লাগে নহলে দুই এটা মানুহৰ চিন্তা এইটো কোনো জাতি হিচাপে পৰিকল্পনা নাই জাতি হিচাপে কোনো কাৰ্যসূচীও নাই এইটো দুই এজন মানুহে ফটক কৰি কিবা এটা ভাব লৈ ফালে মানে ঘটোৱা এটা ঘটনা কিন্তু তাক লৈ আজি কিমান ডাঙৰ সমস্যা হ'বলৈ গৈ আছে আৰু গোটেই মানে মানুহখিনি আজি সংকাত ভুগি আছে গতিকে মই ভাবো নিশ্চয়কৈ এই কথাটো এতিয়া সবে বুজিব পৰা হৈছে চৰকাৰৰ পৰা বিহিত ব্যৱস্থা লৈ আছে ডিজিপি ডাঙৰীয়া নিজে কোকৰাঝাৰত মানে বাহৰ পাতি আছে